হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ইজি আৰু চিম্পল ৰেচিপি, সদায় লৈ অহাৰ দৰে। এতিয়া হওক আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰথমে মই সৰিয়হ 3 চামুচ মই পানীত তিয়াই থৈ দিছিলোঁ। তাৰপিছত সেইখিনি ধুই ল'লোঁ আৰু মিক্সিত জাৰটোত মই দি ল'লোঁ সৰিয়হখিনি, লগত একেবাৰে এটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু 1 ইঞ্চি আদা, লগতে কেইফুটামান নহৰু। এইখিনি গোটেইখিনি দি পেলাই মই একেলগে এতিয়া পেষ্ট বনাই ল'ম। ইচ্ছা কৰিলে ইয়াত আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে। যিহেতু মই মোৰ 1 বছৰীয়া ছোৱালীজনীক খুৱাওঁ, আপোনালোকে মোৰ প্ৰতিটো ৰেচিপিত দেখি আহিছে মই জলকীয়াটো বৰ বিশেষভাৱে এড নকৰোঁ। আৰু লগতে এয়া মই মৰিচা শাক আৰু আলুখিনি দীঘলকৈ কাটি ধুই মেলি চাফা কৰি ল'লোঁ। তাৰপিছত মই গেছত কেৰাহীটো পাতি দিলোঁ গৰম হ'বৰ বাবে। কেৰাহীটো যেতিয়া ইয়াতে গৰম হৈ আহিলে তেতিয়া মই সৰিয়হৰ তেল দিলোঁ। সৰিয়হৰ তেলখিনি গৰম হোৱাত ইয়াতে জিৰা 1 চামুচ আৰু এটা শুকান জলকীয়া গোটাই দি দিছোঁ। তাৰপিছত মই প্ৰায় 40 ছেকেণ্ডমান ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। তাতে মই ইয়াতে কাটি লোৱা মৰিচা শাক আৰু আলুখিনি একেলগে দি দিলোঁ। আৰু ইয়াতে একেলগে মই দি দিম সেই যে সৰিয়হৰ পেষ্টটো আছিলে মছলাৰ সৈতে, সেই গোটেইখিনি আৰু লগতে শুকান মছলা হিচাপে মই অকণমান দিছোঁ কিচেন কিং মছলা, ৰং গুড়া আৰু সোৱাদ অনুসৰি নিমখ। আৰু একেলগে এড কৰিম সেই যে মই মিক্সি জাৰটোত মানে মছলা পিছোতে অলপমান থাকি গৈছিলে নহয়, তাতে অকণমান পানী দি পেলাই সেইখিনি ইয়াতে দি দিলোঁ। এতিয়া মই আকৌ লৰাই ল'ম ভালকৈ, যাতে মছলাখিনি খুব ধুনীয়াকৈ গোটেইখিনি পাচলিতে লাগি যায়। তাৰপিছত মই লৰাই মেলি লৈ ঢাকি দিম প্ৰায় সেই 5 পৰা 8 মিনিট সময়ৰ কাৰণে। 8 মিনিট হৈ যোৱাৰ পিছত মই ঢাকোনখন খুলি দিলোঁ আৰু চাওকচোন মানে কি হ'ল, অকণমান লাগি যোৱাৰ নিচিনা হৈছিলে। যিহেতু জুইটো মোৰ মিডিয়াম ফ্লেমতে ৰাখিছিলোঁ, মই কমাব লাগিছিলে, পাহৰি গ'লোঁ সিফালে ছোৱালীক মন কৰি থাকোঁতে। সেয়াই আৰু এইবোৰ হৈ থাকে। তাৰপিছত মই আকৌ ঢাকি দিলোঁ 3 মিনিটমান সময়ৰ কাৰণে। 3 মিনিটৰ পিছত আকৌ ঢাকোনটো খুলি চাইছোঁ, ধুনীয়াকৈ এবাৰ লগা নাই আৰু পানীটো শুকাই গৈছে। আৰু এই চাওকচোন আলুটো খুব ধুনীয়াকৈ সিজি গৈছে। আচলতে আজিকালি ছোৱালীৰ লগত বেছি ব্যস্ত হৈ থাকোঁ যে এনেকুৱা হৈ যায় মোৰ মাজে মাজে পাকঘৰত। বাৰু যি কি নহওক, এইখিনি গোটেই যিহেতু মৰিচা শাক আৰু আলু সিজি গৈছে, তেতিয়া এইখিনি সময়তে মই গৰম পানী ইয়াতে অকণমান দি দিলোঁ। আৰু একে সময়তে দি দিলোঁ অকণমান চেনিটো দিলে খোৱাত বেলেঞ্চ হয়। আপোনালোকে জানেই মোৰ ৰেচিপিবোৰত দেখিয়ে থাকে চাগে মই চেনি অকণমান এড কৰোঁ মাজে মাজে। তাৰপিছত মই আকৌ ঢাকি দিলোঁ সেই 3-4 মিনিট সময়ৰ কাৰণে। তাৰপিছত খুলি দিলোঁ ঢাকোনখন। 4 মিনিটৰ পিছত চাওকচোন কিমান ধুনীয়াকৈ তেল বিৰিঙি আছে চাইডে। মানে আমাৰ ৰেচিপি অলমষ্ট ৰেডি হৈ গৈছে আৰু খাবৰ বাবে, ছাৰ্ভ কৰিবৰ বাবে। যিহেতু মই গ্ৰেভি বনাম, ইয়াতে দেখিছে পানীটো অকণমান বেছি হৈ আছে, সেইবাবে মই একেবাৰে শেষলৈ জুইটো মই হাই ফ্লেম কৰি দিছোঁ যাতে পানীটো শুকাই যায়। আৰু ইয়াত চাওকচোন লাহে লাহে গ্ৰেভি হৈ আহিছে, থপথপীয়া হৈ আহিছে। আৰু এতিয়া মই জুইটো কমাই একেবাৰে বন্ধ কৰি দিম আৰু লগতে অকণমান সৰিয়হৰ তেল একেবাৰে শেষত দি দিম। মানে সৰিয়হৰ কিবা এবিধ ৰেচিপি বনালে শেষৰ ফালে যদি সৰিয়হৰ তেল অকণমান দি দিয়া হয়, মানে খাটি সৰিয়হৰ তেলটো হ'লে খুব বেছি ভাল হয়, খুব বেছি টেষ্ট হয় মানে সেই ৰেচিপিটো। বাৰু যি কি নহওক, মই জুইটো বন্ধ কৰি দিলোঁ, ধৰিব পাৰিছে। তাৰপিছত এতিয়া মই ৰেষ্ট কৰিবৰ বাবে ৰাখি দিম। আৰু একেবাৰে শেষত আমাৰ ইয়াত চাওকচোন কিমান ধুনীয়া হৈছে। খাবলৈ মানে ইমান বেছি টেষ্টি হয় নহয় গৰম ভাতৰ লগত। আৰু বেলেগ দাইল চিল একো দৰকাৰেই নাই আৰু এইখন ৰেচিপি হ'লে। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ মাজে। আজিলৈ